Hey guys, good morning. তো আজি হৈছে হোলি আৰু আপোনালোক সকলোকে হোলিৰ বহুত বহুত শুভেচ্ছা থাকিলে। তো ওয়েলকাম বেক টু মাই নিউ ব্লগ। তো আজি আমি যাবলৈ ওলাইছো। ক'ত যাম ক'লো, ক'ত যাম? আমি যাম হে এ আমাৰ ক'লো আমি দুই জায়গা যাম। ক'ত? এই জায়গা জাগা দিউ গাইছি, জাগা দিউ কিন্তু সি নামতে নামতে ক'ত যাম। তো আজি আমি যাব ওলাইছো হেৰি কি বুলি কয়তো দৌল গোবিন্দ মন্দিৰ, দৌল গোবিন্দ। ভাইটি মই ক'লো আৰু আছে আমাৰ লগত, আমি গোটেইকেইটাকে দেখাম। আৰু এই আমাৰ পাঞ্জল এতিয়ালৈকে গাই ধোৱা নাই সি। তো এই আমাৰ ফাকুৱা ভাইটি ৰেডি। ফাকুৱা চকা লগে লৈ যা হেপি হলি বলে কিয় লগালি তই মোক? কিয় ভাবিলি মই বেলেগ এটা লগাব গাইছ? মাক অলপ লগাই দিওঁ, মাইক অলপ মানে হোলী লগাই দিওঁ। এইজনী হৈছে মাই বথক লগাই আছে গাইছ। দেউতাক কৈ দি অলপ দি দেউতাক অলপ দি দিওঁ গাইছ খালি বুলি। কিন্তু দেউতাৰ মানে গাটো ভাল নহয় ইমান এটা, তথাপিতো দেউতা গাইছ। এতিয়া আমি যাওঁগৈ, দেখুৱাই আছো আমি আৰু কোন কোন যায় আমাৰ লগত। গাইছ আমি আহি পাইছো দৌল গোবিন্দ মন্দিৰ। তো আমাৰ পৰা অলপ বেছি দূৰত নাই, এতিয়া মিনিমাম 50 মিটাৰ। বহুত ডাঙৰকে পাতিছে আৰু মই দেখুৱাই দিম তাত গৈ পিনে আপোনালোকক গোটেইখিনি। আৰু আমাৰ লগত আহিছে এইটো এটা টিকলি আৰু জাবৰা আৰু কলু আৰু দুটা আছে গাইছ, মই দেখুৱাই দি আছো। মানুহজনী মই আপোনালোকক গোটেই দেখুৱাই দি আছো। আৰু আজি মানে মানুহজনীৰ আজি ফেচটো আপোনালোকে গোটেই দেখা যাব। সেইজনী হৈছে মোৰ হ'বলগীয়া মানুহজনী, আজিৰ পৰা আপোনালোকে সদায় দেখা পাব। তো মাজতে মানে আমাৰ কি হৈছে কিবা এটা প্ৰব্লেমৰ কাৰণে আমি মানে ফেচটো দেখুওৱা নাছিলোঁ। আজিৰ পৰা টেনশ্যন নাই, আজিৰ পৰা সদায় দেখা পাব আমি যি কৰোঁ। আৰু আজি ফাৰ্ষ্ট টাইমৰ বাবে আমি এনেকৈ গোটেইকেইটা, এইটো টেকলি আৰু এইটো মাহী আমাৰ। তো আৰু এই তাইৰ লগত মই মানে দৌল গোবিন্দ মন্দিৰত আহিছোঁ। তো আজিলৈকে আমি ক'তো এনেকৈ আহি পোৱা নাছিলোঁ, আৰু আমাৰ এইবাৰ ফাৰ্ষ্ট এনেকুৱা হ'লি য'ত আমি মানে ফুৰিব আহিছোঁ। আগৰবাৰ গৈছিলে মানে এনেই কিবাকে মানে ঘৰতে লগ পাইছোঁ, তেনেকুৱাকৈ গৈছে। ধুনীয়া ধুনীয়া বস্তু ডিছপ্লে ওলাইছে কিন্তু ইয়াতে আপোনালোক গোটেইখিনি দেখুৱাই দিম। দেখুৱাই দিম আপোনালোক তাই পূজা কৰিবলৈ যে কি কি লৈছা? চাকি দিব লৈছে। ষ্টেণ্ডাৰ আনিব পাহৰি গৈছিলোঁ, ষ্টেণ্ডাৰ লৈ আহিলোঁ। সেইকাৰণে গাড়ীবিলাক বন্ধ কৰি থৈছে। দুটো ৰখি আছে আৰু কিয় সোমাব পৰা নাই। এইটো হৈছে দৌল গোবিন্দ মন্দিৰ গাইছ। আমি এইটো মন্দিৰত এইটো হৈছে আমাৰ টিলিঙা গাইছ, টিলিঙা কি ডাঙৰ টিলিঙা। আমাৰ বুদ্ধিটোক চাব, আমাৰ বুদ্ধিটোক চাব। বহুত নিউজ আহিছে। এইটো হৈছে মেইন মন্দিৰটো।
এইটো গাইজ মন্দিৰ So guys, এইটো হৈছে মন্দিৰ So guys, মই এতিয়া মন্দিৰটো গোটেই আপোনালোকক দেখুৱাই আছোঁ আগে মই সেৱাটো কৰি লওঁ মই দেখুৱাইছোঁ ইমান বহুত ভাল লাগে মন্দিৰটো গাইজ ভাল লাগিছে বহুতখিনি ধুনীয়া লাগিছে মন্দিৰটো তো গাইজ আমি গোটেইকেইটাই সেৱা কৰি ল'লোঁ তো ভালে লাগিছে আহি পেলাই ইয়াতে মই মন্দিৰটোৰ পৰিৱেশ আপোনালোকক গোটেই দেখুৱাই আছোঁ আৰু চাগে আমি শুৱালকুছিতো যাম চাগে আজি ন দেখলি শুৱালকুছিত যাবি শুৱালকুছিত যাবা শুৱালকুছিত যাব গাইজ শুৱালকুছিত এইবিলাক মানে হেৰি আৰু মন্দিৰটো মই দেখুৱাই দিছোঁ বহুত মানুহ আছে গাইছে এতিয়াও বাপৰে বাপ আমাৰ ইয়াতে নাম চলি আছে এতিয়াও আমাৰ মামা আৰু মামী আহিছে এতিয়া আমাৰ মামা আৰু মামী এতিয়া আমি চাগে যামেগৈ 2টামান বাজিলে তাত মানে ভোগ খুৱাই আছে চাগে এইটো হৈছে আমাৰ ছাতি দিয়া মন্দিৰ এইটোত মানে দৌলগোবিন্দ মন্দিৰৰ ছাতি দিয়ে তো যোনে যোনে আহে ইয়াতে ছাতি দিব পাৰিব যেতিয়া আমি যাওঁগৈ গোবিন্দ মন্দিৰৰ পৰা দৌলগোবিন্দ তো বহুতখিনিয়ে ভাল লাগিছে আমাৰ ইয়াতে আহি আৰু নেক্সট অহা বছৰ চাগে আহিলে পাৰিলে নিশ্চয় আহিম আমি নহ'লে ভাল লাগছে না ধুনীয়া লাগিছে গাইজ তো মানে আমাৰ গাঁৱৰ হোলীটো বেলেগ আৰু ইয়াৰ পৰিৱেশটো অকণমান বেলেগ তো বহুতখিনিয়ে ভাল লাগিছে আহি নাম চলি আছে এতিয়াও গাইজ আজি আমাৰ হোলী বৰ্তমানলৈ এনেকৈ গ'ল বৰ্তমানলৈ মানে দৌলগোবিন্দ মন্দিৰত পাৰ কৰিলোঁ এতিয়া 2টা বাজিলে 2টা বাজিলে গাইজ পূৰা 2টা বজালৈকে আমি এনেকৈ ঘূৰিলোঁ এইকেইটা বা আমাৰ পাৰ্টনাৰকেইটা গোটাই বাকী আৰু দিনত কি কৰোঁ চলি কেনে লাগিল আহি টিকলি চলি সুন্দৰ লাগিছে বোলে গাইজ বৰ্তমানলৈ ইমানে আমি ক'ত আৰু ক'ত যাওঁ আৰু কি কৰোঁ আপোনালোক গোটেইখিনি দেখুৱাম চাই থাকিব তো গাইজ আমি মানে দেউল চাই পিনে আমি গুচি আহিলোঁ তো মানে ছোৱালীকেইটাক আমি থৈ আহিলোঁ এইবাৰ থৈ আহি পিনে আমি আপাকেইটা আমি তিনিটাই ফটো উঠাই আছোঁ গাইজ তো আৰু নেক্সট আমি কাইলৈ চাগে আমি বৰপেটালৈ যাম আৰু ইয়াতে কলিও আৰু ভাইটি আমাৰ ফটো উঠি আছে তো ময়ো কেইখনমান ফটো উঠিলোঁ বাই বাই গাইজ তো গাইজ আহি পালোঁ ঘৰ মই এতিয়া আশা কৰোঁ সকলোৰে হোলী আজি বহুত ধুনীয়াকৈ গ'ল আৰু কালি হৈছে আমাৰ ৰাজা হোলী তো ৰাজা হোলী বুলি কালি ক'ত যাওঁ কি কৰোঁ এতিয়ালৈ প্লেনিং ভালকৈ কৰা নাই বাট দুজনমান লগৰ লগত মানে প্লেনিং কৰিছোঁ হয়তো চাগে বৰপেটা যাবও পাৰোঁ তো নাযাবও পাৰোঁ তো ফিক্স হোৱা নাই কিন্তু আজি বৰ্তমান আহিলোঁ মই দৌলগোবিন্দৰ পৰা তো বহুতেই ভাল লাগিলে দৌলগোবিন্দত গৈ পিনে তো তাৰপিছত ছোৱালীকেইজনীক থৈ পিনে আকৌ আমি গ'লোঁ ফুল লাইনত তো ফ'ৰ লাইনত কেইখনমান ফটোশ্বুট কৰিলোঁ তো বহুতেই ভাল লাগিছে একো নাই বাৰু আপোনালোকৰ হোলী কেনেকুৱা গ'ল ক'ব আৰু মোৰ চেনেলটোত যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক চাই যদি অকণমান ভাল পায় তো লাইক বাটনটো ক্লিক কৰি মোক অকণমান মৰম দি যাব বুলি মোৰ আশা থাকিলে
বাই বাই গাইজ লগ পাম কাইলৈ ৰাজা হলি যিহেতু তো লগ পাম